শুভ ৰাতিপুৱা বন্ধুসকল, মোৰ অন্য এটা মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছো। গুড মৰ্নিং পিকু, গুড মৰ্নিং। আমাৰ পিকু বহুত দেৰিলৈ শুৱে নহয়, তাৰ এতিয়াই ৰাতিপুৱালে এয়া তাক বিস্কুটেৰে ৰাতিপুৱা আৰম্ভ কৰিলোঁ আৰু ময়ো তাক বিস্কুট দি পিনে গা পানী ধুই ধূপ চাকি জ্বলাই ভগৱানৰ ওচৰত সেৱা জনালোঁ। এই ভাগ আমাৰ ঘৰত আজি নাম কীৰ্তন আয়োজন কৰা হৈছে। এই নাম ভাগ বাৰু কিয় পতা হ'ল গোটেইখিনি ভিডিঅ'টোত কৈ আছোঁ, ভিডিঅ'টো শেষলৈ চাই থাকে। ইফালে মায়ে কিবা কিবি কামত ব্যস্ত থকাৰ কাৰণে পিকুৰ কাৰণে মোক ৰুটি বনাব কৈছিল। ৰুটি বনাই থাকোঁতে ইফালে ভকত আহি পালেই। ভকতজয় নামৰ বৰপেটা সত্ৰৰ পৰা মতাই অনা হৈছে। তেখেতক ভৰি ধুৱাই এনেকৈ ভিতৰলৈ আগবঢ়াই অনা হ'ল। তেখেতে এতিয়া ভাগৱত পাঠ কৰি নাম কীৰ্তন আৰম্ভ কৰিব। তাৰ আগতে আমি সকলোৱে এনেকৈ এটা সেৱা লৈ ল'লোঁ আৰু এইপিনে পাকঘৰত চাহৰ যোগাৰ কৰি তাৰ মাজতে নাম গাই থকা এনেকৈ সৰু এটা ক্লিপ ভিডিঅ'টোৰ মাজত সাঁচি ৰাখিলোঁ। আচলতে আমাৰ সম্পৰ্কীয় বৌ এজনী ঢুকাইছিল, তেখেতৰ আত্মশান্তিৰ কাৰণে নাম ভাগ পতা হৈছিল। এতিয়া আমি চাহ পানী দিয়াত লাগি যাওঁ দেই। নেক্সট এটা মিনি ব্লগত লগ পাই আছোঁ।